আমাৰ আজিৰ গ্ৰামাৰ পেটাৰ্ণ হৈছে নাউন প্লাছ উই নাউন। এক্সাম্পল, 이거 스티븐 씨의 책이에요. 이거 스티븐 씨의 책이에요. এই উইটো ইয়াত এই প্ৰনাউন্সিয়েশ্যন হৈছে। আমি এই হিচাপত উচ্চাৰণ কৰিছোঁ। ইয়াৰ কাৰণ হৈছে উইটো যেতিয়া প্ৰথমতে থাকে তেতিয়া উই প্ৰনাউন্সিয়েশ্যন হয়। এক্সাম্পল, উইছা, উইজা। কিন্তু এই উইটো যেতিয়া শব্দৰ মাজত থাকে তেতিয়া প্ৰনাউন্সিয়েশ্যন হ'ব ই, ই। আৰু এই উইটো যেতিয়া এণ্ডিঙত থাকে, যেনে এক্সাম্পল চি উই, এই উইটো এই প্ৰনাউন্সিয়েশ্যন হ'ব। 이거 스티븐 씨의 책이에요. 이거 스티븐 씨의 책이에요. 네, 제 책이에요. 이거 스티븐 씨의 책이에요. 네, 제 책이에요. নেক্সট এক্সাম্পল, 누구의 가방이에요. ইয়াতো এণ্ডিঙত হৈছে, গতিকে এই উচ্চাৰণ হৈছে। 누구의 가방이에요. এইটো কাৰ বেগ? হিয়েনে 가방이에요. এইটো হিয়েনৰ বেগ। 누구의 가방이에요. হিয়েনে 가방이에요. 저 사람은 누구예요? 내 친구예요. সেই মানুহজন কোন হয়? মোৰ বন্ধু হয়। 저 사람은 누구예요? 제 친구예요. 이거 스티븐 씨의 책이에요. এইখন ষ্টিভেনৰ কিতাপ নেকি? নে 제 책이에요. হয়, মোৰ কিতাপ। 누구의 가방이에요. এইটো কাৰ বেগ? হিয়েনে 가방이에요. এইটো হিয়েনৰ বেগ। 저 사람은 누구예요? সেই মানুহজন কোন হয়? 내 친구예요. মোৰ বন্ধু হয়। ইয়াত এক্সাম্পলত দিয়া আছে না প্লাছ উই, নায়ে, নায়ে। কিন্তু নাই নহৈ পেলাই ইয়াত হৈছে নি। ছ উই হৈছে ছয়ে, ছয়ে। কিন্তু এইটো হ'ব ছে। না প্লাছ উই হৈ নাইটো নে হ'ব। ছ প্লাছ উই হৈ ছইটো ছে হ'ব। নে ছে। ইয়াৰ অৰ্থ হৈছে মোৰ। নে মানেও মোৰ, ছে মানেও মোৰ। এতিয়া নিশ্চয় বুজিব পাৰিছে উইটোৱে কি বুজাইছে। নাউনৰ পাছত উইটোৱে ৰ বুজাইছে, মানে কাৰ, কাৰ বেগ বা কাৰ কিতাপ, সেই ৰটো বুজাইছে উই দি। নাউন, উই আৰু নাউন। যেনে ষ্টিভেন এটা নাম, ষ্টিভেন চি। তো ষ্টিভেন চিৰ পাছত লাগিছে উই, ৰ, মানে ষ্টিভেন চিৰ। চেক, চেকটিও এটা নাউন, নাম হয়। তো ষ্টিভেন চিউই চেগিয়েও, সেইটো কাৰণে ইয়াত উই লাগিছে। নাউন, উই, নাউন। আৰু ইয়াৰ অৰ্থ হৈছে ৰ, যেনে কাৰ, ষ্টিভেনৰ, ঝঙুৰ নে আন কাৰোবাৰ। এনেধৰণে আপুনিও এক্সাম্পল বনাব পাৰে। যেনে চিংগুৱে চিপ, মানে মোৰ বন্ধুৰ ঘৰ, ফ্ৰেণ্ডৰ ঘৰ। চিংগুৱে চিপ। ওম্মায়ে চিগে, ওম্মায়ে চিগে, মাৰ ঘড়ী। এইটো ওম্মায়ে চিগে, এইটো মাৰ ঘড়ী। এইটো ফ্ৰেণ্ডৰ ঘৰ, চিংগুৱে চিপ। এনেধৰণে বেলেগ বেলেগ চেণ্টেঞ্চ বনাব পাৰে উই ব্যৱহাৰ কৰি।